যাওক ভালকৈ আৰু সহায় কৰি যাব কিবা যদি ভিডিঅ'বিলাকত বনোৱাটো যদি কিবা বেয়া হৈছে সেইবিলাক আপোনালোকে কৈ দিব কমেণ্টত আৰু প্ৰতিটো ভিডিঅ'ত এইফালে পাত পাতি আছে দেখো এইফালে পাত ৰখিব পৰা নাই জিভা পানী পৰি গৈছে আৰু এইফালে এইটো চোৱা এইটো কি কৰিছে আপোনালোকে সকলোৱে খবৰ খাতি ভালনে বাৰু মোৰো ভালে আমি এতিয়া এফালে গৈছোঁ মানে বতাহলৈ গৈছোঁ বহুতে মানে ফোন কৰি মাতি আছে কেলৈ মাতিছে জানো সুধিছোঁ কেলৈনো যাবলৈ মন নাই যোৱা বোলো ৰ'দটো ওলাইছে ইমানকৈ আহাচোন বুলি কৈছে মাতিছে এতিয়া গ'লেহে গম পাম ভাবিলোঁ এটা ব্লগকে ষ্টাৰ্ট কৰি দিওঁ গৈ থাকোঁতে আৰু চাই থাকক আমাৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব আৰু আমি খোজকাঢ়ি ঘৰৰ পৰা ওলাইছোঁ এতিয়া আমি দুজনী আৰু লগত লৈছোঁ ছাতি অলপ তেন্তে গৈ থাকোঁ আমাৰ লগতে আপোনালোকেও গৈ থাকক কি দেখাব পাৰোঁ আৰু ভিডিঅ'টোত চাই যাওক আপোনালোকে তেনেকুৱা বিশেষ একো দেখাব নোৱাৰিম আৰু এতিয়া বিশেষ দেখাবলৈ আৰু বাহিৰত যাব লাগিব ন এতিয়া যাবও নোৱাৰোঁ ইয়াতে আৰু কি দেখাই আছোঁ আৰু আমাৰ ডেইলি লাইফটোকে আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকৈ পাৰ কৰিছোঁ দিনবোৰ আমি গৈ আছোঁ মথাউৰিয়ে আৰু দোকানৰ পৰা ল'লোঁ আমাৰ পোৱালিটা আছে নহয় আপোনালোকে আগৰ ভিডিঅ'টোত দেখিছে পোৱালিটা আছে আৰু তাকো বহুত দিন নাই দেখা বহুত দিন মানে হ'লে আৰু আজি এসপ্তাহমান আৰু চাওঁ লাগি থাকে নহয় ইমান ডাঙৰ হৈছে তাকো চাওঁগৈ বুলিও আহিছোঁ আৰু কেলেনো মাতিছে বৌহঁতে যাওঁচোন আপোনালোককো দেখুৱাম কি কাৰণে মাতিছে হয়তো কিবা খাবলৈ মাতিছে দেই সেনেকুৱাই লাগিলে অলপ কথাটো শুনি আৰু এতিয়া আমাৰ পথাৰখন পাইছোঁহি তেওঁ শিকতি আহিছে কিবা খাব মন গৈছে নেকি কিবা শিকতি আহে কি চুৰ কৰি খালে শিকতি আহে নে কি বুলি কয় কি চুৰ কৰি শকত হ'ম মই সেই শকত হ'বৰ কাৰণে শিকতি তাই শকতে আৰু কিমান শকত হ'ব লাগে বাৰু আৰু একদম ৰ'দ আমাৰ ইয়াত তামাম ৰ'দ চোকা ৰ'দ নিদিয়ে দিলে বৰকৈ দিওঁ গৰম উঠিছে এতিয়া একদম গৰম উঠিছে আমি গৈ আছোঁ এতিয়া পথাৰৰ মাজে মাজে আৰু আমাৰ দুজনীৰ ভিতৰত কোনজনী ডাঙৰ কোনজনী সৰু কওকচোন কিছুমানে আমাক সুধিছিলে দেই এফবিত সুধিছিলে মোক তোমালোক টুইন নেকি বুলি কৈছে আমি টুইন নহয় কিন্তু আমি কোনজনী ডাঙৰ কোনজনী সৰু আপোনালোকে ক'বচোন চবৰে কনফিউজ এইটো কথা ক'ৰবালৈ গ'লে মানে কয় তোমালোক টুইন নেকি আৰু হেৰি কোনজনী ডাঙৰ বুলি কয় কোনজনী সৰু বুলি চবেই সোধে আমাক আপোনালোকেও ক'বচোন বাৰু এইটো প্ৰশ্ন আপোনালোকলৈ ঠেলি দিছোঁ আপোনালোকে ক'ব কোনজনী ডাঙৰ কোনজনী সৰু কমেণ্ট ছেকশ্যনত কৈ দিব আৰু হেৰি তাৰ মাজতে কৈ দিছোঁ আমাৰ চেনেললৈ যদি আপোনালোকে নতুনকৈ আহি আমাৰ ভিডিঅ'বোৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰিব ভিডিঅ'বিলাক চাই কেনেকুৱা পায় ভাল পায় নে বেয়া পায় আৰু এনেকুৱা ভিডিঅ'বোৰে দেখাইছোঁ আৰু ভ্লগে আৰু চব ভ্লগিং চেনেলে যেতিয়া ভ্লগে দি থাকিম আৰু মাজে মাজে কেতিয়াবা হয়তো বাহিৰলৈ গ'লে দেখুৱাম কিবা দুই এটা আৰু ৰেচিপি দেখাম বুলি ভাবোঁ পিছে ৰেচিপি কিমান চাই কিমান নাচাই গম নাপাওঁ ন দিম আৰু মাজে মাজে কিবা কিবি বনোৱাবিলাক ৰেচিপিও দিম মানে মিক্স থাকিব আৰু আমাৰ চেনেলটোত নতুনকৈ খুলিছোঁ যেতিয়া আৰু জনাও নাই দিয়কচোন এতিয়া ভালকৈ কি দিলে হেৰি হ'ব মানে সেইটো কাৰণে ব্লগো দিম মাজে মাজে ৰেচিপি দিম আৰু কিবাকিবি দিম আৰু কিবা নিজে যি বনাওঁ দেখুৱাম আপোনালোকক সেয়াই আৰু আমাৰ লগত কোন আহিছে জানে নাই আমাৰ বডিগাৰ্ড আহিছে আমাৰ বডিগাৰ্ড হ'ব দেখাই আছোঁ টেন হাই কৈ দিয়া হাই ঐ ৰঙা হাই কৈ দে সেই জিভা মেলি কৈছে আহেই সি আমাৰ পাছে বুলিয়ে নহয় আমাৰ পাপাৰ পাছত বেছিকৈ আহে এয়া আৰু ইজনী বান্ধি থোৱা আছে আৰু এজনী আছে বগী তাইক বান্ধি থোৱা আছে সেইটো কাৰণে তাই এতিয়া আহিব নোৱাৰিলে নহ'লে তাইও আহিলে হ'লে আমাৰ পাছে আৰু এতিয়া চাওক এইয়া পথাৰ আগতে দেখিছে আমাৰ এই পথাৰখন আৰু দেখি থাকিব ভৱিষ্যতেও দেখি থাকিব যিহেতু এতিয়া খেতিৰ দিন আহিছে তো ব্লগ বনামেই আৰু খেতিত আহি পথাৰলৈ আহিম ৰোৱা তোলা কৰিবলৈ তো দেখিয়ে থাকিব আমাৰ এখন পথাৰ আৰু গছজোপা আমি বগোৱা গছজোপা পাইছোঁহি আৰু এটা কথা মানে কমেণ্টত কয় মানে বহুতে দেই মা পাপাক দেখুৱাবা বুলি কয় মা পাপাক দেখুৱাম আমি যেতিয়া ভিডিঅ' শ্বুট কৰি থাকোঁ সেই সময়ত মা পাপা প্ৰস্তুত নহয় ভিডিঅ'ত ওলাবৰ কাৰণে তো ওলাব নিবিচাৰে ওলাম দে কেতিয়াবা মানে ওলাম দে সেনেকৈ কৈ থাকে আৰু দেখুৱাম ভিডিঅ' দি আছোঁ যেতিয়া তাৰ মাজতে দেখুৱাম মাহঁতক এদিনটো দেখাবই লাগিব আপোনালোকৰ আগত মা পাপাক নেদেখুৱাইনো আৰু কাক দেখুৱাম
দেখুৱাম আপোনালোক। আৰু এটা প্ৰশ্ন আছিলে, কি আছিলে দেই, ৰ'ব। অঁ, হোম টুৰ ভিডিঅ'টো দিবাচোন। হোম টুৰ ভিডিঅ' দিম, চিয়'ৰ দিম। হোম টুৰ ভিডিঅ'ও দিম, মা পাপাকো দেখুৱাম, চব দেখুৱাম আপোনালোকক লাহে লাহে এইবিলাক। আৰু তো ইমান স্পীডটো কৰিব নোৱাৰোঁ, এতিয়া ষ্টাৰ্ট হৈছেহে বস্তুটো। দেখুৱাম আপোনালোকক, চব দেখুৱাই গৈ থাকিম। আপোনালোকে সদায় মৰম দি যাব এনেকৈয়ে, আমি তেতিয়াহে উৎসাহ পাম, তেতিয়াহে আমি ভিডিঅ'বিলাক মানে বনাবলৈ ভাল লাগিব আৰু বনাবলৈ, যে আপোনালোকে কৈছে এনেকৈ, সেইটোৱে। আৰু আমি পাইছোঁগৈ এতিয়া, গৈ পাই আপোনালোকক লগ পাই আছোঁ, কি কাৰণে মাতিছে, কি কথা, আৰু বৰ্তাহঁতক দেখুৱাম আজি। আৰু আমাৰ পোৱালিটো কিমান ডাঙৰ হ'ল দেখুৱাম আপোনালোকক, চাই যাওক। অঁ, আৰু এটা কথা, আমাৰ মামাৰ ছোৱালী মানে ভণ্টি শিৱসাগৰৰ পৰা এটা ভিডিঅ' ক্লিপ পঠাইছে আমাৰ চেনেলত দিবৰ বাবে। একেবাৰে সৰু সৰু ছোৱালী, মানে কি আৰু 6ত পঢ়া ছোৱালী, তাই মানে ইমান ধুনীয়াকৈ। হেল্ল' গাইজ, মাই নেম ইজ শিৱাংগী গগৈ। মই শিৱসাগৰ ছোৱালী, আৰু মই আজি এই ভিডিঅ'টো এটাই উদ্দেশ্যলৈ কৰিছোঁ, চুমি চুম্পি চেনেল। আৰু তেওঁলোকে আগুৱাই যাওক, আৰু তেওঁলোকক সকলোৱে প্ৰেৰণা দিয়ক ভালকৈ, আৰু সহায় কৰি যাব। কিবা যদি ভিডিঅ'বিলাকত বনোৱাটো যদি কিবা বেয়া হৈছে, সেইবিলাক আপোনালোকে কৈ দিব কমেণ্টত। আৰু প্ৰতিটো ভিডিঅ' তেওঁলোকৰ ভিডিঅ'বিলাক দি থাকে, ইমান কষ্ট কৰি দি থাকে, সকলোৱে চাব আৰু সকলোৱে মৰম দিব বুলি মই আশা ৰাখিলোঁ। আৰু যিহেতু ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক তেওঁলোকে পঠিয়াই, ইমান ভাল লাগে চাই। যিমানে ভিডিঅ' নিদিয়ে লাগিলে তেওঁলোকে, মই প্ৰতিটোৱে ভিডিঅ' চাওঁ, আৰু প্ৰতিটো ভিডিঅ'ত মই লাইক দিওঁ, কমেণ্ট দিওঁ, মানে চব দিওঁ আৰু। চ' আপোনালোকে তেহেঁতক সহায় কৰি যাব। আৰু সেইটোৱে, লাইক দিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই। আৰু তেওঁলোক মোৰ বায়ে হয়, মই তেওঁলোকৰ ভণ্টি হয় যিহেতু। আৰু মই শিৱসাগৰৰ পৰা কৈছোঁ, মানে তেওঁলোকে মোৰ ইমানেই ভাল লাগিলে চাই ভিডিঅ'বিলাক। আৰু 7:30 PM হৈছে, ভাবিলোঁ বোলো গধূলিয়ে কৰোঁ ভিডিঅ'টো, আৰু তেওঁলোকে আপলোড দি দিব এডিট চেডিট কৰি পেলাই। আৰু আজিলৈ ইমানখিনিয়ে। থেংক ইউ। ষ্টে হোম, ষ্টে ছেফ। গৰুবিলাকৰ আমাৰ এইফালে গৰুবিলাকৰ খুব বেমাৰ হৈছে আমাৰ ফিলবাৰীত। এনেকৈ বোলে বোকাত পুতি থ'লে ভৰি খুৰাত যদি কিবা হয় ভাল হৈ যায় বোলে। সিহঁতি পুখুৰীত এনেকৈ পুতি হৈছে বোকাত, দেখিছে নাই? আপোনালোকৰ কৰিব দেই কামটো, ভাল হ'ব গৰুবিলাক। আমাৰ গৰু হৈছে, কিন্তু আমি আমাৰ ঘৰত পুখুৰী নাই যে, সিহঁতৰ পুখুৰী আছে। আমি আহি পালোহি, আহি লৈছোঁ চুংকলো। আমাৰ চুংকলো আপোনাৰ পেকেটকেইটা খাই যাওঁ, পেকেটকেইটা কি আনিলে, পেহী কি আনিলে? এয়া পেকেটো ল'ব জানিছে। অ' লাডু, এইটো কোনে চাই আছে? এইবিলাক কোনে চাইছে? এইটো কোনে চাইছে? হাই কৈ দিয়া, হাই হাই। আমাৰ ল'ৰাটো ছোৱালী বনাই থাকে। ফুট দি দিছে তুলুক তুলুককৈ। কোনে ফুট দিছে? কোনে? পাপা। আমাৰ এতিয়া প্ৰথম কাম হৈছে আম খাবলৈ মাতি আছিলে সিহঁতি। আহি গম পাইছোঁ আম বুলি পেলাই আম পাৰি থকা হৈছে। আৰু গৰুবিলাকে চব কেনেকুৱা কৰিছে চব? এয়া গৰুটো কি হৈছে এনেকুৱা? আম পাৰিলোঁ, এইয়া এক পাচি আম খাম আজি। ৰুকুনি লৈ আহিবা, ভোট জলকীয়া, নিমখ চেনি মিক্স কৰি খাই দিম আৰু এতিয়া ৰ'দো ওলাই আছে, তামাম ৰ'দ, মজা লাগিব। আপোনালোকক দেখাই আছোঁ দেই। আৰু চবেই আম খোৱা ভ্লগ দি আছে, মইনো কেলৈ বাৰু পিছ পৰি ৰওঁ, হয় নাই? সেইটো কাৰণে ময়ো দি দিছোঁ আজি। এয়া এটা টেঙা আৰু আম খাব পাৰোঁ। আমি আম ৰুকুনিত দি আছোঁ, আম কাটিলে হৈ গ'ল। এয়া এইখিনি আমখিনি আপোনালোকে ক'বও পাৰে দেই, অলপ পুকীয়া আছে, পুকীয়া যদিও তামাম মিঠা। আৰু যিমান মিঠা হ'লেও আমৰ লগত অলপ নিমখৰ লগত অলপ চেনি মিক্স কৰি খোৱা টেষ্টটো অলপ সুকীয়া। আপোনালোকে খাই চাবচোন বাৰু। এয়া আমাৰ ডাঙৰ বৌ কলপাত ৰেডি কৰি আছে। চাই দিয়া একবাৰ। লাজ কৰিছে। চাব লাহে লাহে দেই। তাৰপিছত আমাৰ এইয়া হৈছে আমাৰ মাজু বৌ, পোৱালীৰ মাক। হাই কৈ দিয়া বেটা। কি নেচাই খোৱা একদম ছোৱালী বনাই থৈছে। আকৌ আমাৰ ভণ্টি, সৰু আম দেখিবলৈ এইটো গুটি আমটোৱে সৰু হ'ব ন, জাতটো। এইফালে চলে, এইখন দেখা দিয়া প্লেটখন। এইফালে তাই ৰুকুনি মাৰি আছে। জলকীয়া দেখুওৱা তোমাৰ কাঁহীখন। এইয়া বম বম জলকীয়া 3টা খাব পাৰো ন নাজানো। এইফালে অলপমান চেনি, নিমখ, মজা লাগিব। দেখুৱাই আছোঁ আপোনালোক। আৰু জিভা পানী পৰিছে নি বাৰু? পেলাই ল'ব দেই প্লিজ। বিলনীয়া
আমাৰ বিলনীয়া বাইদেউ পাতলোৱা হাতে হাতে পাতলোৱা জলকীয়া দিবি তামাম জলকীয়া বম বম ডাঙৰ জলকীয়া দিয়া দিয়া হৈছে অঁ এইকেইটা খাবলৈ লগা কেইটা পাত পাতিছে এইফালে পাত পাতি আছে দেখো আগে শুই উঠি আহিছে এইফালে পাত কি ৰখিব পৰা নাই জিভা পানী পৰি গৈছে আৰু এইফালে এইটো চোৱা এইটো খাবলৈ লাগে তাক এয়া আমাৰ আম ৰেডি এয়া খাই আছো খাবলৈ হ'ল আৰু পেট পালেগে পেটে পালেগে এইফালে কাঁহীত লৈ লৈছে খাই লওঁ আপোনালোকে চাই থাকক এইটো খাবলৈ লাগে বেং বেঙাই আছে এইটো বেং বেঙাই আছে এইটো বৰ্তা পৰা ওলাই থোৱা এই আমাৰ ডাঙৰ দাদা দেই ফিলবাৰী ৰাজ কোনোবাই দেখিছে নেকি বাৰু কমেণ্ট কৰিবচোন অচ্যুত গগৈ মানে কি হ'ল আম চাম খালোঁ খাই চাহ খালোঁ খাই ঘৰলৈ আহিম বুলি লওঁতে ইমানেই জোৰে বৰষুণ আহিলে নহয় দবা পিটা বৰষুণ দিলে সেই ৰখি গ'লোঁ এতিয়া আকৌ বহুতে ৰুটি বনালে ৰুটি খাই মেলি ঘৰলৈ গৈ আছোঁ এতিয়া পথাৰৰ মাজে মাজে আৰু বেলি লহিয়ালে আন্ধাৰ হ'ল আন্ধাৰ হৈছে আৰু লাহে লাহে আমি গৈ আছোঁ একদম ফ্ৰেছ লাগিছে মজা লাগিছে আৰু ঘৰত সোমাই সঁচাকৈ বৰ হৈ গৈছোঁ একদম ভাল লাগে এনেকৈ ওলাই আহিলে যে মনটো আৰু ঘৰত সোমাই কৰিবনো কি ওলাই যাবও নোৱাৰোঁ ভাবোঁতে চিন্তুতে দিনটো তেনেকৈ গুচি গৈছে আৰু দিনবিলাক আৰু আমিতো ভবাই নাছিলোঁ ন এনেকৈ যে আৰামত দিনবোৰ কটাব পাৰিম খাই বৈ শুই ইমান মজা দিন হ'লেও আমনি লাগিছে আমাৰ চাওকচোন বাৰু এইয়া ছাতি বন্ধ আমি গৈ আছোঁ এতিয়া ছাতি কোন হয়নো এনেই ছাতিটো বন্ধ কৰি লৈছোঁ কিমান আৰু ছাতি মানি মেলি গঠিব ন এতিয়া বৰষুণ এৰিলে আৰু কি দেখাম আপোনালোকক পেট পুৰা গৰম হৈ গ'ল আম খালোঁ চাহ খালোঁ লুচি পুৰি খালোঁ ৰুটি পুৰি খালোঁ বৌহঁতে একদম মেহনত কৰিলে আৰু কি আছিলে এইটো আমৰ আমৰ আৰু হেৰি কি জেলি জেলি বনাইছিলে আমৰ কোনে বনাইছিলে আকৌ কৈ দিওঁ দে নক'ব লাগিলে ভিডিঅ' চাই যে মনত বৰ দুখ পাব আমাৰ মাজু দাদাই বনাইছিলে পাৰিলোঁ দেখে যে তাৰ বাপেকে বনাইছিলে আমৰ জেলি ভালেই লাগিছিলে বাৰু খাই বনাব জানিছে সি অকণ বেছি হ'ল মিঠাটো আৰু জেলি বুলি ক'লে আচলতে মিঠাটো হ'বই লাগে ন ৰুটি ব্ৰেডৰ লগত খাবলৈ ভাল লাগিব আমি ৰুটিৰ লগতে মাৰি দিলোঁ আৰু এতিয়া পেট গৰম কৰি ঘৰলৈ গৈ আছোঁ ঘৰত এতিয়া ধুনীয়াকৈ আৰু কি কৰিম বাৰু কাম বন কৰিবলৈ ধেৰ আছে ন গধূলি সময়ত মানুহৰ ঘৰত নাই আৰু কি ক'ম আপোনালোকক আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু কমেণ্ট কৰিব আকৌ আপোনালোকে আৰু লাইকটো কৰি দিব তেতিয়াহে আমাৰো ভাল লাগে ভিডিঅ' দি থাকিবলৈ লাইক নকৰিলে ভিডিঅ' যদি নাচায় ভিউজ নাবাঢ়ে যদি কি ভিডিঅ' কৰিম আপোনালোকে মৰম দি থাকিলেহে আমি উৎসাহ পাওঁ বনাবলৈ আৰু